মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে 6 আৰু লেচনটোৰ নাম হৈছে কি গড ইজ গ্ৰেট। গড মানে হৈছে কি ভগৱান, ইজ গ্ৰেট, গ্ৰেট মানে হৈছে কি মহান, মানে ভগৱান মহান। এইটো এটা ধুনীয়া কবিতা হয়। এই কবিতাটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে কি কৈছে, দ্য গ্ৰাছ ইজ গ্ৰীণ। গ্ৰীণ মানে হৈছে কি সেউজীয়া আৰু গ্ৰাছ মানে হৈছে কি ঘাঁহ, ঘাঁহ হৈছে সেউজীয়া। দ্য ৰিভাৰ ফ্ল'জ, ৰিভাৰ মানে হৈছে কি নদী, ফ্ল'জ মানে হৈছে কি বয়, নদী বয়। দ্য উইণ্ড ইজ নট চিন, চিন মানে হৈছে দেখা যোৱা, উইণ্ড মানে হৈছে কি বতাহ, দ্য উইণ্ড ইজ নট চিন মানে বতাহ দেখা নাযায়। বাট ষ্টিল ইট ব্ল'জ, ব্ল'জ মানে হৈছে কি বলে, কিন্তু তথাপিও ই বলে, বতাহ দেখা পোৱা নাযায় কিন্তু তথাপিও ই বলে। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, ইষ্ট মানে হৈছে কি পূবফাল আৰু ৰাইজেছ মানে হৈছে কি উদয় হয়, বেলি পূবফালে উদয় হয়। বাট ছেটছ ইন দ্য ৱেষ্ট, ৱেষ্ট মানে হৈছে কি পশ্চিম ফাল কিন্তু পশ্চিম ফালে মাৰ যায়, ছেটছ মানে হৈছে কি ডুবে বা মাৰ যায়, বেলি পূবফালে উঠে আৰু পশ্চিম ফালে মাৰ যায়। ইট ইজ দ্য টাইম মানে এইটো হৈছে সময়, ফৰ বাৰ্ডছ মানে চৰাইবোৰৰ বাবে, টু ৰিটাৰ্ণ মানে উভতি যোৱা, টু দ্য নেষ্ট, নেষ্ট মানে হৈছে কি বাহ, এইটো হৈছে চৰাইবোৰ বাহলৈ উভতি যোৱাৰ সময়। মাদাৰ ছেজ মানে মাকে কয়, গড ইজ গ্ৰেট মানে ভগৱান মহান, এণ্ড ডেট উই মাষ্ট কিপ ইন মাইণ্ড, মাইণ্ড মানে হৈছে কি মন আৰু সেইটো আমি নিশ্চয় মনত ৰখা উচিত। হি ইজ এৰাউণ্ড আছ অল, হি ইজ এৰাউণ্ড তেওঁ আমাৰ চাৰিওফালে আছে, তেওঁ আমাৰ চাৰিওফালে সকলোতে আছে। এণ্ড হি ইজ লাভিং আৰু তেওঁ ভাল লগা, গুড মানে হৈছে ভাল, এণ্ড কাইণ্ড আৰু দয়ালু, কাইণ্ড মানে হৈছে কি দয়ালু, তেওঁ আমাৰ চাৰিওফালে আছে আৰু তেওঁ ভাল লগা, ভাল আৰু দয়ালু। তোমালোকে কবিতাটো এনেকৈ পঢ়ি মুখস্থ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে কি কৈছে, এক্সাৰচাইজ মানে হৈছে অনুশীলনী। লাৰ্ণ দ্য ফলোয়িং, এতিয়া আমি এইবোৰ শিকিম। ইট ইজ দ্য টাইম ফৰ, ইয়াৰ মানে হৈছে কি এতিয়া সময় বা এইটো সময়। তাৰপিছত কিপ ইন মাইণ্ড, মাইণ্ড মানে হৈছে কি মন, কিপ ইন মাইণ্ড মানে মনত ৰখা। এৰাউণ্ড আছ মানে আমাৰ চাৰিওফালে, আছ মানে হৈছে আমাৰ আৰু এৰাউণ্ড মানে হৈছে কি চাৰিওফালে, এৰাউণ্ড আছ মানে আমাৰ চাৰিওফালে। লাভিং, গুড এণ্ড কাইণ্ড, লাভিং মানে হৈছে ভাল লগা, গুড মানে হৈছে ভাল, এণ্ড কাইণ্ড, কাইণ্ড মানে হৈছে কি দয়ালু। লাভিং, গুড এণ্ড কাইণ্ড। তাৰপিছত নাম্বাৰ 1, এনচাৰ দ্য ফলোয়িং, তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, হুৱেৰ ইজ গড, গড মানে হৈছে কি ভগৱান, মানে ভগৱান ক'ত। তোমালোকে লিখিবা যে গড ইজ এৰাউণ্ড আছ অল, মানে ভগৱান আমাৰ চাৰিওফালে আছে, ভগৱান আমাৰ চাৰিওফালে সকলোতে আছে। তাৰপিছত নাম্বাৰ 2, হুৱেন ডু বাৰ্ডছ ৰিটাৰ্ণ টু দিয়াৰ নেষ্ট, নেষ্ট মানে হৈছে কি বাহ, মানে চৰাইবোৰ কেতিয়া সিহঁতৰ বাহলৈ যায়। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে বাৰ্ডছ ৰিটাৰ্ণ টু দিয়াৰ নেষ্ট হুৱেন দ্য ছান ছেটছ, যেতিয়া বেলি মাৰ যায় তেতিয়া চৰাইবোৰ সিহঁতৰ বাহলৈ যায়। তাৰপিছত নাম্বাৰ 3, হোৱাট শুড উই কিপ ইন মাইণ্ড এবাউট গড, ভগৱানৰ বিষয়ে আমি মনত কি ৰখা উচিত। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে উই শুড কিপ ইন মাইণ্ড এবাউট গড ডেট গড ইজ গ্ৰেট, যে ভগৱান মহান এইটো আমি সদায় মনত ৰখা উচিত। তাৰপিছত নাম্বাৰ 4, হোৱাট ডাজ মাদাৰ চে এবাউট গড, মানে মায়ে ভগৱানৰ বিষয়ে কি কৈছে। তোমালোকে লিখিবা যে মাদাৰ ছেজ এবাউট গড, মানে মায়ে ভগৱানৰ বিষয়ে কৈছে ডেট গড ইজ গ্ৰেট,
যে ভগৱান মহান। তাৰপিছত নাম্বাৰ 5 ইজ দ্য উইণ্ড চিন। চিন মানে হৈছে দেখা পোৱা আৰু উইণ্ড মানে হৈছে কি বতাহ। বতাহ দেখা পোৱা যায়নে? তোমালোকে লিখিবা যে ন' দ্য উইণ্ড ইজ নট চিন। নহয়, বতাহ দেখা পোৱা নাযায়। তাৰপিছত নাম্বাৰ 2 হুইচ অফ দ্য ফলোয়িং এক্টিভিটিজ আৰ ৰিলেটেড টু নেচাৰ। নেচাৰ মানে হৈছে কি প্ৰকৃতি। তলৰ কোনবিলাক কাম প্ৰকৃতিৰ সৈতে জড়িত? ৰাইট ডেম, সেইবোৰ তোমালোকে বহীত লিখিবা। প্ৰথমে নাম্বাৰ 1 দ্য ৰিভাৰ ফ্ল'জ। ফ্ল'জ মানে হৈছে কি বৈ যায়, নদী বৈ যায়। এইটো কি? এইটো হৈছে নেচাৰৰ লগত ৰিলেটেড, মানে প্ৰকৃতিৰ লগত সম্পৰ্কিত। তাৰপিছত নাম্বাৰ 2 শ্বি কুকছ ৰাইচ। ৰাইচ মানে হৈছে কি মানে ভাত, তাই ভাত ৰান্ধে। এইটো নহয়। তাৰপিছত নাম্বাৰ 3 বাৰ্ডছ ৰিটাৰ্ণ। চৰাইবোৰ উভতি আহে টু দেয়াৰ নেষ্ট। সিহঁতৰ বাহলৈ চৰাইবোৰ উভতি আহে। ইন দ্য ইভিনিং। ইভিনিং মানে হৈছে সন্ধিয়া। সন্ধিয়া চৰাইবোৰ সিহঁতৰ বাহলৈ উভতি আহে। ৰিলেটেড টু নেচাৰ মানে প্ৰকৃতিৰ সৈতে সম্পৰ্কিত। তাৰপিছত নাম্বাৰ 4 মাদাৰ ছেইজ গুড থিংছ টু আছ। মানে মায়ে আমাক ভাল বস্তু কয়। এইটো কি? এইটো মানে ৰিলেটেড টু নেচাৰ নহয়, এইটো প্ৰকৃতিৰ সৈতে সম্পৰ্কিত নহয়। তাৰপিছত নাম্বাৰ 5 দ্য উইণ্ড ব্ল'জ। ব্ল'জ মানে হৈছে কি বলে, বতাহ বলে। এইটো ৰিলেটেড টু নেচাৰ মানে প্ৰকৃতিৰ সৈতে সম্পৰ্কিত। তাৰপিছত নাম্বাৰ 6 দ্য ছান ৰাইজেছ। মানে বেলি উদয় হয়। ৰাইজেছ মানে হৈছে কি উদয় হয় বা বেলি উঠে। ইন দ্য ইষ্ট। ইষ্ট মানে হৈছে কি পূবফাল। বেলি পূবফালে উদয় হয়। এইটো ৰিলেটেড টু নেচাৰ মানে প্ৰকৃতিৰ লগত সম্পৰ্কিত। তাৰপিছত নাম্বাৰ 3 ৰাইট চেণ্টেঞ্চ চুজিং দ্য কাৰেক্ট অপশ্যন। তোমালোকে সঠিক অপশ্যনটো বিচাৰি উলিয়াই ইয়াত লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1 ইট ইজ আফটাৰনুন। মানে এতিয়া আবেলি। ইট ইজ দ্য টাইম ফৰ আছ। এইটো হৈছে আমাৰ বাবে সময়। টু প্লে মানে খেলাৰ সময়। তোমালোকে এইটো ইয়াত লিখিবা। উই আৰ টু কিপ ইন মাইণ্ড মানে আমি মনত ৰখা উচিত। ডেট হি ইজ গ্ৰেট যে তেওঁ মহান। ইয়াত ভগৱানৰ কথা কৈছে। তোমালোকে হি এইটো ইয়াত লিখিবা। তাৰপিছত নাম্বাৰ 3 দ্য উইণ্ড ব্ল'জ মানে বতাহ বয় বা বতাহ বৈছে। ষ্টিল ইট ইজ হট টুডে। তথাপিও আজি গৰম। হট মানে হৈছে কি গৰম। তোমালোকে ব্ল'জ এইটো ইয়াত লিখিবা। তাৰপিছত নাম্বাৰ 4 দ্য গ্ৰাছ ইজ ডেড। কি হ'ব? দ্য গ্ৰাছ ইজ গ্ৰীণ মানে ঘাঁহ হৈছে সেউজীয়া। গ্ৰীণ মানে হৈছে কি সেউজীয়া। তাৰপিছত নাম্বাৰ 5 দ্য ৰিভাৰ ফ্ল'জ। ফ্ল'জ মানে হৈছে কি বৈ যায়, নদী বৈ যায়। তোমালোকে এইটো ইয়াত লিখিবা। তাৰপিছত নাম্বাৰ 6 দ্য ছান ছেটছ মানে বেলি মাৰ যায়। ছেটছ মানে হৈছে কি মাৰ যায় বা ডুবে। ইন দ্য ৱেষ্ট। ৱেষ্ট মানে হৈছে কি পশ্চিম ফাল। বেলি পশ্চিম ফালে মাৰ যায়। তোমালোকে এইটো ইয়াত লিখিবা। এইবিলাক তোমালোকে এনেকৈ লিখিবা।